আজি মই গোটা মুগ মাহেৰে পকৰা বনাবলৈ লৈছোঁ। তাৰ বাবে মই মুগ দালিখিনি আগতে তিয়াই এইদৰে ৰাখি থৈছিলোঁ, এটা পিঁয়াজ আৰু এটা জলকীয়া। এতিয়া মই পিঁয়াজ আৰু জলকীয়াখিনি মিহিকৈ কাটি ল'ম। পিঁয়াজ জলকীয়া মিহিকৈ কাটি লোৱাৰ পিছত এতিয়া মই মুগ দালিখিনি মিক্সিত মিহিকৈ মাৰি ল'ম। এয়া মিক্সিত মিহিকৈ মাৰি ল'লোঁ। এতিয়া মই তাত দি দিম সোৱাদ অনুযায়ী নিমখ আৰু অকণমান খোৱা চ'ডা আৰু এচামুচ বেচন। এতিয়া গোটেইখিনি বস্তু মই ভালদৰে মিহলাই লৈ কেৰাহী এখন গৰম হ'বলৈ দিছোঁ আৰু কেৰাহীখন গৰম হোৱাত মই তাত অকণমান মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত তাত এতিয়া মই এটা এটাকৈ হাতেদি পেষ্টটোৰ অলপ অলপকৈ পকৰাৰ আকৃতিত দি দিছোঁ। পকৰাখিনিৰ এটা ফাল ৰঙচুৱা হোৱা তেতিয়া মই লুটিয়াই দিছোঁ। এয়া মোৰ গোটেইখিনি পকৰা ভাজি হৈ গ'ল। এতিয়া মই গৰমে গৰমে এখন প্লেটত এইদৰে লৈ লৈছোঁ আৰু লগতে অকণমান চচ দি এয়া খাবলৈ ৰেডি।